আজি মানে সকলোবোৰ আমি বিহু একদম সামৰণি মাৰিছোঁ। সামৰণি মৰাত মানে আমাৰ সকলো আছে, আমাৰ বয়োজ্যেষ্ঠ যিজনো আছে। এয়া আমাৰ বয়োজ্যেষ্ঠসকল ইমান ভাল লাগিছে, এখেতলোক আমাৰ লগত যায়, সঁচাকৈ ক'ব লাগিব বহুত ভাল লাগিছে। তেওঁলোকৰ উৎসাহতে আমিও অত দিলে মানে বিহু মাৰি বয়োজ্যেষ্ঠসকলৰ কাৰণে আমিও এটা প্ৰেৰণা পাইছোঁ বিহু মাৰিবলৈ। তেওঁলোকক যাতে সৰুৱে কুশলে ৰাখক আৰু যাতে অহা বছৰলৈ আমাৰ লগত এনেকৈয়ে যাব পাৰে। আৰু আগ চিত্ৰতো এগৰাকী আছে, তেখেতে মানে অসন্তোষ কৰি আছে, তেখেতকো এবাৰ দেখুৱাই দিয়ক। মোকো দেখুৱাই দিয়ক। ইমান ভাল লাগিলে বিহু মাৰি, এনেকৈ বিহু চলি যায়। মানে উৎসাহ উদ্দীপনা আপোনালোকে আগবাঢ়ি যাওক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সৰু ভনী নাচিছে, সৰু ভনী সৰু কঁকালি বতাহতে হালিছে, লুনু জুনু বাজিছে, সৰু ভনী সৰু কঁকালি বতাহতে ভাগিছে তাই নপৰে বতাহতে নানিছে, ধুঁৱলি ঐ কুঁৱলি কোনেনো ভাতে ৰান্ধি খায়ে হেৰালো জনো বান্ধিছে, সৰু ভনী নাচিছে, সৰু ভনী সৰু কঁকাল বতাহতে হালিছে, বাজিছে হাতীনো ধৰিবলৈ যায় হেৰালো জনো বাজিছে, সৰু ভনী নাচিছে, সৰু ভনী সৰু কঁকাল বতাহতে হালিছে, কাজিৰঙাৰ বননি আজিতো মানুহ নাগান আছে, আজিয়ে ভাল হ'ল হৰিণী ৰঙা চোলানি কাজিৰঙা জলনী হৰিণী ৰঙা চোলে হৰিণী ৰঙা চোলানি পিন্ধিবা এনে ভনী শুৱনি, ঘৰৰ বাকলিত বাতৰি ৰঙা জাৰণি, খেদিবলৈ গদাধৰ নায়ে হেৰা কাজিৰঙা জাৰণি, তাতে চৰে হৰিণী তাতে চৰে হৰিণী, ৰঙা চোলানি পিন্ধিবা এনে ভনী শুৱনি, কাৰেংঘৰৰ মজিয়াত ভেকুলা ঐ গজিলে, কাজিৰঙা ঘূৰণি মচিবলৈ জয়মতী নায়ে হেৰা কাজিৰঙা জাৰণি, তাতে চৰে হৰিণী ৰঙা চোলানি পিন্ধিবা এনে ভনী শুৱনি, কাজিৰঙা জাৰণি কাপোৰ নুধুই আছিলা, কাজিৰঙা জাৰণি জাৰণি এনে ভনী শুৱনি, ৰঙা চোলানি পিন্ধিবা এনে ভনী শুৱনি, দূৰতে মই দেখিলো কাজিৰঙা জাৰণি ফুলতে মই বুজিলো, কাজিৰঙা জাৰণি ধনে নুনাৱে মেলি যায় কাজিৰঙা পিন্ধিবা এনে ভূমি শুৱনি, ৰঙা চোলানি পিন্ধিবা এনে তুমি
মুগলকে দিলে দেশৰ ৰাণী বাবে এয়া নমিতা হয় এতিয়া আমি গোটেইখিনি নাচিম নামঘৰত লগ লাগি আহিছোঁ এতিয়া বিহু মাৰি আহিলোঁ গোটেইখিনি পূৰা নাচিম গছৰ তলতে আজি ময়ো নতুনকৈ যোগ দিছোঁ দেই কৃষ্ণ ননচাকে আকৌ দেই আজি হৈ যাব মানুহ মিলি যাব সেইদিনা কাৰ্যসূচী আছিলে দিনাখন শনিবাৰ শনিদেও সোম মংগল বুধবাৰলৈকে আকৌ দুদিন নাম দুদিন নাম নহয় বৃহস্পতি শুকুৰে মৰা নাই দুদিন মাৰা নাই 5 দিনীয়া কাৰ্যসূচী 5 দিনা হ'ল ন আজি 5 দিনৰ বিহু আমাৰ আমি 5 দিনীয়া বিহু আজি বিহু হোৱা বুলি কয় নেকি সামৰণি কয় সামৰণি কৰি আজি আমি নামঘৰতে বিহুজা বিহুৱাই আৰু অহা বছৰলৈকে আমাৰ সামৰণি কৰিব অহা বছৰে আকৌ জানো নাচিবলৈ পাওঁ নাচিবলৈ ভগৱানৰ কৃপা অঁ কওক কিবা এটা কৈ দিয়ক ফটো তুলিম বাৰু এইগৰাকী আমাৰ কল্পনা বৌ এইগৰাকীও আমাৰ বিহু নাচনী ভাল ধুনীয়া নাচে আমি মানে নতুন এওঁলোকক মানে অকণ প্ৰেৰণা দিছোঁ এও আছে মাজতে এওঁ খালি অকণমানি ছোৱালী সেইকাৰণে অকণ লুকাই মেলি থাকে আৰু ভাল লাগিলে আজি সামৰণি যাওঁ বলক মাতি আছোঁ Por
জাকি মাৰি ওলালে তৰা জাকি মাৰি ওলালে তৰা জাকি মাৰি ওলালে আমাৰে নাচনি দেহি ঐ ৰাইজৰ মাজৰে পৰা প্ৰগ্ৰেম আছে বোলে ইয়াৰ পৰা হোৱাটছএপত দিবলৈ কৈছে এখন হেল্ল'
গোলাঘাট নগৰ প্ৰাথমিক শাখাই এইবাৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তক্ৰমে আজি এই ৰঙালী বিহু ভাগ উদযাপন কৰিবৰ কাৰণে আমাক সিদ্ধান্ত দিয়ে আৰু সেই উপলক্ষে আমি এই বিহু ভাগ আয়োজন কৰিলোঁ হওক। আমাৰ এই বিহুত বিশেষকৈ আমাৰ ৭৫ ঘৰ গৃহস্থী আছে, ৬৫ ঘৰ গৃহস্থী ঘৰত আমি সকলোকে মংগল কামনা কৰি গৃহস্থীয়ে এই নতুন বৰ্ষত আমি তেখেতসকলক শুভেচ্ছা জনালোগৈ। আমি প্ৰত্যেকৰ ঘৰতে ভগৱন্তলৈ লক্ষ্য কৰি ঘোষা আয়োজন কৰিছিলোঁ। সেই হেতুকে আজি ১৩ চৰণত এই সমূহ মংগল পঞ্চমখিনি আমি অৰ্পণ কৰিবৰ কাৰণে আমি সকলো সমবেত হৈছোঁ হওক। ইফালে বাবাই সমস্ত যাম 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 মই ৰাখি থৈছোঁ সকলোকে। আমাৰ মৰমৰ এইবোৰ ঢেৰ মানুহ আছে, কণ মইনাহঁতীসকল, ঢুলীয়াসকল, বাপসকল, আইসকল। অঁ চিঞৰ কিমান চিঞৰ 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 এয়া এতিয়া বিহু মাৰি সকলোৱে খাবলৈ লৈছে বৰপ্ৰসাদটো। এয়া ঢুলীয়াসকল, এইফালে আমাৰ নাচনীসকল। আজি এই সামৰণি গোটেইখিনি একেলগে এসাঁজ নামঘৰতে খাবলৈ লৈছে। ইমানেই ধুনীয়াকৈ লাগিছে মই জীৱনত দেখা নাই। নিমখ জলকীয়া দিলে নিমখ জলকীয়া